ভেলেণ্টাইন। শেষ ৰাতি পেয়সীৰ শেষ নোহোৱা কথাবোৰ ফোনটোৰ সিপাৰে খুব আন্তৰিকতাৰে শুনি থকা ভাগৰুৱা ল'ৰাজন ভেলেণ্টাইন। মানুহে কি ক'ব নহয়, তুমি কি বিচৰা সেইটো ভাবা। স্প্লেণ্ডাৰ পালচাৰ পিছফালে বহাই চহৰৰ নতুন শ্বপিং মলখনত ৰিচেপশ্যনিষ্টৰ ইণ্টাৰভিউৰ বাবে তাইক ডগ কৰিব যোৱা বয়ফ্ৰেণ্ডজন ভেলেণ্টাইন। হাতত তাই বিয়াৰ নিমন্ত্ৰণী পত্ৰখন লৈও হাঁহি হাঁহি ছুটি পালে নিশ্চয় যাম বুলি কোৱা ল'ৰাজন ভেলেণ্টাইন। 4 বছৰৰ ওচৰত থাকিও তাইক ভাল পাওঁ বুলি ক'বলৈ তোৰ সাহ নহ'ল। প্ৰেম যুদ্ধ নহয় যে সাহ কৰিলেই জিকি যাব পাৰি। আচলতে কোনোবা ওচৰত থকাৰ পৰা নিজৰ কৰালৈ সেই দূৰত্বকণ দেখাত সৰু হ'লেও বহু প্ৰেম ইয়াতেই মৰহি যায়। মোৰ এনে কৰিব মন নগ'ল। সি ভেলেণ্টাইন। গোলাপ ফুল এনেই অভাৰ ৰেটেড বুলি ফিল্মি ষ্টাইলত ৰাস্তা কাষৰ বনৰীয়া ফুলপাহ তাইৰ কাণত গুচি দিয়াজনো ভেলেণ্টাইন। সকলোকে মোৰ ফালৰ পৰা প্ৰেমৰ দিনৰ শুভেচ্ছা যাচিলোঁ। ধন্যবাদ।